আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলো স্বাগত জনাইছোঁ। আজি ভিডিঅ'টো চাই ভাল পাব। আজি ক'ত অলসীহনে পালাহে সেইটোৱে ক'ম আৰু আমাৰ লগত এতিয়া মোৰ লগৰটো আহি গ'ল বাৰ্থডে বয়। সেইদিনা গৈছিলোঁ যে বাৰ্থডে খাবলৈ, তাক দেখাইছোঁ এইটো কিবা এটা দিব্যাং। মোৰ লগত আজি আমাৰ পোৱালিটো আহিছে, আমাৰ মানে এইটো মাহী ব্ৰেক। আমি ক'ত আছোঁ? একদম চাব পাৰে, একদম পথাৰৰ মাজত, কোনো নাই। কোন নাই গৰু আছে গৰু আছে মানে আমি কেইটা আছোঁ আৰু গৰু। এতিয়া আমি পথাৰত কি ক'ব লাগিব ব্ৰ? ঘাঁহ খাব আহিছোঁ। পথাৰত কি এইটো আপোনালোকে ভাবিছে নেকি অকল কি গৰুৱে ঘাঁহ খায় বোলে? আমাৰ ইও ঘাঁহ খায়, ময়ো খাওঁ মানে দুইটাই খাওঁ। লগতে আজি আকৌ খাম। ঘাঁহ খাই আছে চাপে। ঐ ভাইটি কি খাই আছা? ঘাঁহ খাই আছা? ঐ তোমাৰ টেষ্টটো কোৱা, ঘাঁহৰ টেষ্টটো কেনেকুৱা? বেয়া বুলি কৈছে, কিন্তু আমি এতিয়া খাই কিনে কি কেনেকুৱা লাগিব ব্ৰ? ৰহন লগাই খাই আছে, বেয়া কৈ আছে। আমি কি হ'লেও খাম কোৱা ঘাঁহটো আমি চচত খাওঁ, মই চচতে খাওঁ। চচ মই কিয় আজি তুমি চচলো খাবা? মই গাহৰি মাংসৰ লগত দেখি নাখাম। চচ ভাই চচ। তুমি চচলো খাবা সেনেকে ডাইৰেক্ট ফ্ৰাই কৰি কিনে, মই শাকত দি খাম। তই ভুল ফুটাইছিলি, ফুটাওতে ভুল হৈছিলে, কিবা বেলেগে ওলাই গৈছিলে। মানে এতিয়া আৰু অলপ ঘাঁহ চাহ বুটলিব আহিছোঁ নে কি পথাৰত? আৰু কি ক'ম ভাই, আমি কাউবয় হয় ভাই, আমি গৰু পিঠিত ৰাইড কৰিম এতিয়া। ৰাইড কৰিব হেনো গৰু পিঠিত। আপোনালোকক কি গৰু পিঠিত ৰাইড কৰা দেখাম নেকি? চাব বিচাৰে নেকি? চাব বিচাৰিব নেকি গৰু পিঠিত ৰাইড কৰা? আৰে কমেণ্টটো বেছি ভালকৈ আহিব লাগে আৰু। কমেণ্টৰ কিন্তু গালি নহয় দেই, কমেণ্টৰ গালি নহয়। আমি দুটাই কিন্তু কৰিব নোৱাৰোঁ গাঁও। এই পোৱালিটোক কোৱালে ক'ব পাৰিম আৰু কিমান গালি পাম ক'ব পৰা নাই বেকেলা। কেলে গালি পাবা? গৰু পিঠি ৰাইড কৰা দেখা নেকি? হে ভাবচোন তাই এনেই ধেমালি কৰিছোঁ, ফানি। আপোনালোকক মই চিৰিয়াছলি নাই কোৱা গৰু পিঠি ৰাইড কৰিম বুলি। ঘোঁৰা পিঠি ৰাইড কৰিমগৈ, পোৱালিটোক বহাম কিন্তু। সেইকাৰণে আজি ইয়াক লৈ অহা হৈছে। কি ইয়াৰ মোচন চোৱা আকৌ ঘাঁহ খাই আছে। মোচন নেকি ইয়ে? ঘাঁহ খাই টেষ্টটো বেয়া বুলি কৈছে, কিন্তু তেওঁ খাই আছে ঘাঁহ। ঐ সঁচাই ঘাঁহ খাই আছে চিৰিয়াছলি বোলে। এতিয়া কেমেৰাটো মোৰ বন্ধুক দিছোঁ, বন্ধুৱে অলপ কিবা দুআষাৰমান কথা ক'ব, মোকো হেৰি কৰিব। লোৱা বন্ধু কেমেৰা ধৰা। দিয়া ভাইটি দিয়া। চাওক বন্ধু চাওক গাঁৱৰ পৰিৱেশ, মোকো দেখাই দিয়া অকণ। আকৌ চাই লওক। মানে আমি এতিয়া পথাৰৰ মাজলৈ আহিলোঁ হয়, কিন্তু এতিয়া পথাৰৰ মাজত কৰিমনো কি? উপায় নাই, কোনো নাই। আমি ঘাঁহ বুটলিম। কোন নাই মানে তোক কোন লাগে? কোন লাগে? তোক কোন লাগে? দুটা আছোঁ আৰু কোন লাগে? তিনিটা আছোঁ আমি। কোনো নাই কৈ দিছে, তিনিটা মানুহ আছোঁ, কোন নাই বুলি কৈছ। আচলতে গাৰ্লফ্ৰেণ্ড লাগে আকৌ। আপোনালোকে এতিয়া দেখি আছে গৰুৱেতো ঘাঁহটো খাই আছে। গৰুৱে ঘাঁহ খোৱাৰ লগতে আমাৰ লগতো এটা গৰু আছে, সিও ঘাঁহ খাব। গৰু ঘাঁহটো খাই দিয়া। কি ক'ম মই, ইয়াৰ কাৰণে মই এতিয়া ঘাঁহ কাটিব আহিছোঁ। ঘাঁহ কি বুটলিম নেকি? কি ক'ম আমি এতিয়া, কিন্তু আমাৰ গোটেই চাৰিওপাশে আপোনালোকক দেখাইছোঁ, চাব পাৰে চাৰিওপাশে কি আছে। হাই ইয়াত পথাৰ ঘৰটো আপোনালোকে ইয়াত ভুলতো দেখা নাপায় কিমান দূৰত। সেইবিলাকতো গোটেইখন হাবি আছে। পাৰিলে হাঁহিছে কি হাগিছ নেকি? হাগিছা? ইয়ে পৰি দিছে, পিছফালে গৰু আছে, আহি দে। বোলে কি ক'ম আৰু ইয়াক, মই আৰু ইয়াক ক'বলৈ মোৰ ভাষা নাইকিয়া। কিবা এটা কৈ দিওঁ ন? কিবা এটা কৈ দিওঁ। বেয়া পালি নেকি? বেয়া নাপায় কিবা এটা কৈ দে। আই লাভ ইউ গাইজ। আবে চালে অকল কথা ক'ব লাগিছে, নিজে একোতে কি হ'ল? তুমি পলাই চাই যে কেলে ব্লগ হ'বা? হাঁহিবৰ কাৰণে কৈছোঁ ভাই, মই জোকে খাওঁ ন। হাঁহিব কৈছা নে হাগিব কৈছা? মই কিন্তু একো মোবাইল চোবাইল দলি মাৰি পঠিয়াইছে। কিবা এটা ক'লোহে কথাটো। হাঁহিব সঁচাই কচোন, তই সঁচাই কচোন। হাঁহিব কৈছা নে হাগিব কৈছ? সঁচা কথা ক, একদম সঁচা ক পুৰা। প্ৰথম কথা মই ঘৰত হাগি আহিছোঁ। দ্বিতীয় কথা এদিনত মোৰ বেছি গুণ ওলাই, অলপে ওলাই, মই কৈ আহিছোঁ। কি তুমি কি কেজি হিচাপত কি জুখি হাগা নেকি বে? ডাইৰেক্ট কথা কোৱা ব্ৰ, এইবোৰ যি টি কথা নহয় দেই। ফাংচন বেলটো ওলাইছে গোটেই হেৰিয়তে পইচা। কি আপোনালোকে অকল মানুহে কি প্ৰেম কৰি জানে? গৰু প্ৰকৃতি চব
কেমিষ্ট্ৰিটো বেছি ভাল চাহ আমাৰ সেইটো কেমেষ্ট্ৰি চাওক ইজনে সিজনক পূৰা মৰম কৰি আছে আমাৰ মানুহৰ মাজত ইমান প্ৰেম নাথাকে পায় কিন্তু জীৱ জন্তুৰ মাজত বহুত প্ৰেম আমাৰ মাজত আমি এটা বন্ধু এই শুনা এটা মানুহে আপোনাৰ লগত ধোষা দিব পাৰে কিন্তু এনেকুৱা জীৱ জন্তুৱে কেতিয়াও আপোনাক মানে এই হাৰ্ট কৰি থোৱা ধোষা দি থৈ মিলি জুলি খাই আমি যেনে এটা বাতিতে শ্বেয়াৰ কৰোঁ আমাৰ কিন্তু মানুহবোৰ এটা হেৰি মানুহবোৰে অকণ নিজৰ হেৰিটোৱে চায় কিন্তু জীৱ জন্তুবোৰ এনেকুৱা নহয় ইজনে সিজনক দুইজনে মানে মিলা প্ৰীতিকে মানে একেলগে আগবাঢ়ি যাব বিচাৰে মই আপোনাৰো ভালকৈ কেমিষ্ট্ৰি দেখাম ডিষ্টাৰ্ব নহ'লে ডিষ্টাৰ্ব হ'লে মোক খেদাব না বচাবি কৰে এইটো কি কৰিলি তই দুটা কি কৰিছে নামটো কি ভাইটি নমস্কাৰ নামে মোৰ নাম দিব্যাং এনে দিব্যাংশ কি মিলি যাবে কিবা এটা কৈ দিয়া এতিয়া সেই নাম তোৰ দুটা এতিয়া কিন্তু ভাই ভাই ভাইটি নমস্কাৰ নহয় তোমাৰ নমস্কাৰ আৰু নমস্কাৰ নহয় অথবা নমস্কাৰ বুলি ভাবিছিলোঁ নামটো বাদ দে মোৰ নাম চাম মাৰ বুলি ভাইটি বুলি ক'বা এতিয়া মোৰ ভাইটি যদি তোমাৰ ভাইটি আৰু অঁ ভাই ভাই নামি সেইটোৱে কৈছোঁ ন তাকে ব্ৰাদাৰ ফ্ৰম আনাডাৰ মাদাৰ কেতিয়াবা বলো গ'ল অলপ ইণ্টাৰেষ্টিং কিবা দেখাই দিম বোলা এতিয়া আমি কাউ ৰাইড কৰিম কাউ ৰাইড এই এইবোৰ বেয়া এই নিজৰ মতে আছে ঘাঁহ চাহ খাই আছোঁ নাযাওঁ নেকি ই কি কৰিছে চাওক জেকেটটো ৰাখিছে মই থ'বলৈ ক'লোঁ এই গোটেই এই ভাইটি তালৈকে ধৰিলে সেই দূৰলৈকে ধৰিলে লেতেৰাকৈ ধুইছিলোঁহে আজি জেকেটটো নহয় জানো কিমান আছিলে সস্তীয়া সেইবোৰ প্ৰাইজৰ কথা গুলি মাৰা ই এনেকৈ হেৰি কৰিছে যে তাত এই কি 200 দিয়া জেকেট ভাইটি পেলাই দিয়া উলিয়াই দিয়া পুতি দিয়া গাইজ একমাত্ৰ আপোনালোকৰ কাৰণে অকল ব্লগ বনাব আহি আছোঁ এই পথাৰত এই ৰ'দত ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব যাতে আমি আপোনাৰ দেখা পাইছে ল'ৰাটোৰ অৱস্থা চাৰ্টৰ বুটাম খুলি তলফালে একমাত্ৰ আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ চাৰ্টৰ বুটাম খুলি গৈছে গাইজ ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব এণ্ড চেনেলত ছাবস্ক্ৰাইব কৰিব টিল দেন টাটা বাই বাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ আহিম